হাই এভৰিৱান, মই বৰখাই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ খাৰৰ আঞ্জা। এই ৰেচিপিটো আমাৰ অসমীয়াৰ খুবেই প্ৰিয় আৰু ইউনিক ৰেচিপি হয়। কম সময়তে বনাব পৰা এটা ইজি আৰু টেষ্টি ৰেচিপি। বলকচোন আগবাঢ়ো ভিডিঅ'টোলৈ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু ৩-৪টা জলকীয়া ফালি লৈছোঁ আৰু এচামুচ আদা নহৰু থেতেলিয়াই লৈছোঁ। এতিয়া মই লৈছোঁ মাছৰ মূৰ দুটা। এই দুটা মই ভালকৈ ভাজি লৈছোঁ কম তেলত। তেল দিছোঁ মই 2 চামুচ। মাছখিনি ভজা হোৱাৰ পাছত ইয়াত মই কাটি থোৱা জলকীয়া কেইটা আৰু পিঁয়াজখিনি দি দিছোঁ আৰু আদা নহৰুখিনিও পেষ্টখিনি যিখিনি থেতেলিয়াই থৈছিলোঁ সেইখিনিও দি কিনে ভালকৈ গোটেইখিনি লৰাই দিছোঁ। এতিয়া এইখিনি মই মাছখিনি ভাঙি যোৱালৈকে গোটেইখিনি ভাজি থাকিম, লৰাই থাকিম। মাছখিনি ভাঙি দিম, তেতিয়াহে এই ৰেচিপিটো আৰু টেষ্টি হয়। ইয়াত এতিয়া দিছোঁ মই সোৱাদ অনুসৰি নিমখ। তাৰপাছত মই দিছোঁ কলা খাৰ 2 চামুচ। কলা খাৰৰ লগত মই এবাটি পানী মিক্স কৰি থৈছিলোঁ। তাৰপাছত মই আকৌ এবাটি পানী মই ইয়াত দি দিছোঁ আৰু গোটেইখিনি ভালকৈ মিহলাই দিছোঁ। এতিয়া ভালকৈ উতলিব দিলেই হ'ল। আপোনালোকে নিজৰ সোৱাদ অনুসৰি পানীটো কম বেছি কৰি ল'ব পাৰে। এয়া আমাৰ খাৰৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই লাষ্টত দিছোঁ এচামুচ মিঠাতেল বা সৰিয়হৰ তেল। এয়া ছাৰ্ভ কৰিবলৈ একদম ৰেডি হৈ গ'ল। এবাৰ ট্ৰাই কৰি চাব আপোনালোকে। নহয়নে একদম কম বস্তুৰে কম সময়ত বনাব পৰা একদম সহজ ৰেচিপি এটা। আপোনালোকে এবাৰ ট্ৰাই কৰি মোক নিশ্চয় জনাব কেনেকুৱা হৈছে। মোৰ যদি এই খাৰৰ আঞ্জাৰ ৰেচিপিটো চাই ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটো আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আজিলৈ আহিছোঁ।